গাইজ মই আছোঁ নগাঁও মহাবিদ্যালয়ত আৰু নগাঁও মহাবিদ্যালয়খন নগাঁও অট'নমাছ কলেজ হিচাপে স্বীকৃতি পাইছে আৰু আজি আছে মহাৰাজা জয়ন্তী সামৰণি অনুষ্ঠানৰ ৰেলী শোভাযাত্ৰা আৰু এই ৰেলী শোভাযাত্ৰাত মুখ্য অতিথি হিচাপে থাকিব আমাৰ মৰমৰ অভিনেতা যতীন বৰা আৰু তেওঁৰ লগতে আৰু থাকিব বহু কেইজনমান। তো আজি ৰেলী সম্পূৰ্ণ আপোনালোকে দেখুৱাম, ৰেলী ক'ৰ পৰা ক'লৈ ষ্টাৰ্ট হয় সম্পূৰ্ণ। আৰু চাওক খুব ধুনীয়াকৈ সজাইছে নগাঁও মহাবিদ্যালয়খন, চাওক খুব ধুনীয়াকৈ বেনাৰ পোষ্টাৰ লগাইছে চাওক, আৰু খুব ধুনীয়া বিদ্যালয়খন, বহুত ধুনীয়া ভিতৰ ভাগো চাওক। নগাঁও কলেজ, প্ৰথমত নগাঁও কলেজ আছিলে আৰু আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব প্ৰথমত ষ্টেডিয়ামৰ পৰা। এইটো চাওক ষ্টেডিয়াম, কিমান মানুহ চাওক, বহুত মানুহ হৈছে। এক্স ষ্টুডেণ্টো আছে চাওক, খুব ধুনীয়াকৈ সজাইছে ভিতৰ ভাগ, আপোনালোকক দেখুৱাই আছোঁ বাৰু। চাওক প্ৰায় 10,000 মান মানুহ হ'ব আৰু চবে নিজৰ নিজৰ থিম লৈ থিয় হৈ আছে, ৰেডি হৈ আছে, মানে শোভাযাত্ৰা আৰম্ভ হ'ব। চাওক খুব ধুনীয়াকৈ থিমবোৰো খুব ধুনীয়া ধুনীয়া থিম চাওক, এইপিনে চাওক খুব ধুনীয়াকৈ সজাইছে। বহু সময় অন্তত আমাৰ মৰমৰ যতীন বৰা আহিছে, চাওক যতীন বৰাই কি কয় আপোনালোকে শুনক। বহু সময় অন্তত তেওঁ ৰেলী শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু তেওঁ প্ৰাক্তন ছাত্ৰ আছিল নগাঁও মহাবিদ্যালয়ৰ। শুনক কি কয়, তেওঁ আহিছে। আমি খবৰটা জনাব বিচাৰিছোঁ, এয়া আমাৰ মাজত আমাৰ অতি মৰমৰ অভিনেতা, আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় সতীৰ্থ যতীন বৰা ডাঙৰীয়া উপস্থিত আছে। তেখেতক এখনি ফুলাম গামোচা চেলেং গাভৰুৱে আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় সম্বৰ্ধনা জনাব। তেখেত আজিৰ শোভাযাত্ৰা উদ্বোধক। আমাৰ মাজত আমাৰ অভ্যৰ্থনা সমিতিৰ স্থায়ী সভাপতি, সতীৰ্থ সন্মিলনীৰ সভাপতি, আমাৰ অতি মৰমৰ আমাৰ স্থানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আছে। তেখেতক আমাৰ ধ্ৰুৱজ্যোতি বৰা ছাৰে এখনি ফুলাম গামোচাৰে আদৰণি জনাব। এতিয়া আমাৰ সন্মানীয় উদ্বোধক, আজি শোভাযাত্ৰাৰ সন্মানীয় উদ্বোধক যতীন বৰা দেৱক আজি সমবেত হোৱা সতীৰ্থ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বা সকলোকে উদ্দেশ্যি তেওঁ উদ্বোধনী ভাষণ দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি নগাঁও কলেজৰ ৭৫ বছৰীয়া মহাৰাজা জয়ন্তী অনুষ্ঠানত উপস্থিত হৈ সামৰণি অনুষ্ঠানত সঁচাই এই দিনটো যে দেখিছোঁ নিজকে গৌৰৱ অনুভৱ কৰিছোঁ প্ৰাক্তন ছাত্ৰ হিচাপে, নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ হিচাপে। আৰু অসমত ধন্যবাদ জনাব লাগিব, তেওঁৰ প্ৰচেষ্টা আছে বুলি জীৱন নাগৰিকো জনাব লাগিব। আজি আমি আহি এইখনত উপস্থিত হৈছোঁ, বহুত কথা মনত পৰিছিল। এই নগাঁও কলেজৰ পঢ়া দিনবোৰৰ কথা, অভিনয় কৰাৰ কথা, প্ৰিন্সিপালক গালি খোৱাৰ কথা, বহুত স্মৃতিৰ ৰোমন্থন কৰিছোঁ। সঁচাই ভাল লাগিছে আৰু প্ৰচেষ্টাটো ইমান সুন্দৰ। মই নগাঁৱত মই অসমৰ বিভিন্ন জেগাত এনেকুৱা ধৰণৰ অনুষ্ঠানত হয়তো যোগদান কৰোঁ, কিন্তু এনেকুৱা ধৰণৰ প্ৰচেষ্টা মই উল্লেখনীয় বুলি ক'ব লাগিব। মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ প্ৰাক্তন ছাত্ৰ নগাঁও কলেজৰ। এয়া আমাৰ শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। মই প্ৰথমতে ইতিহাস বিভাগক যাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ বিচাৰকসকলে আজি পুৰণি স্মৃতিয়ে ৰোমন্থন কৰিছে, কিছু আমনি কৰিছে আপোনাক? নিশ্চয় বহুত ঘটনা আছে আগত নকল কৰা টেনশ্যন টিকা অলপ ৰখি দিয়ক।
নিশ্চিতভাৱে এই মুহূৰ্তত স্থানীয় বিধায়ক তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰূপক শৰ্মা আছে। কি ক'ব বিচাৰে এই মুহূৰ্তত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান এক বৰ্ণাঢ্য কালিৰ পৰা আৰু আমাৰ শোভাযাত্ৰা আৰম্ভ হৈ গ'ল আৰু শোভাযাত্ৰা হ'ব ষ্টেডিয়ামৰ পৰা আমাৰ নগাঁও টাউনখন ঘূৰি এপাক আহি আকৌ নগাঁও কলেজলৈ আমাৰ হ'ব আজি শোভাযাত্ৰা। তো চাই থাকক আপোনালোকে। মোৰ ইয়াৰ আগৰ ভিডিঅ' এটা সম্পূৰ্ণ ৰেলী শোভাযাত্ৰা ৰোডৰখিনি সম্পূৰ্ণ এটা ভিডিঅ'ত উপস্থাপন কৰিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাওক সম্পূৰ্ণ ৰেলীটো। এইখনে হ'ল নগাঁও কলেজ চাওক ভিতৰভাগ। এইখিনি ঠাই চাওক নগাঁৱৰ ভিতৰতে খুব ধুনীয়াকৈ ফটো উঠাৰ বাবে ধুনীয়াকৈ সজাইছে। চাওক নগাঁও কলেজৰ ভিতৰৰ দৃশ্যখিনি খুব ধুনীয়াকৈ ইয়াতে সজাইছে আৰু এইপিনে চাওক মানুহ চাওক খুব ধুনীয়াকৈ ফটো চটো উঠি আছে। ভিতৰৰ লোকেশ্যনটো চাওক খুব ধুনীয়া লোকেশ্যন হয়। চাওক সঁচাকৈয়ে যদি আজিৰ ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰিব প্লিজ। থেংক ইউ।